জানত জোনাক ৰাইট কি বিকে কাবেৰী ভালৰ বাবে আয়োজন কৰা পাৰ্টিটোত আমাৰ নিৰ্মলা বাইদেউৰ বৰ বেয়া হ'ব চোৰৰ বদনামত পৰিব চোৰ বদনাম কি ক'বলৈ খুজিছ চিধাকে ক চিধাকৈয়ে কৈছোঁ এই পাৰ্টিটোত এটা ডাঙৰ চুৰিকাণ্ড হ'ব আৰু চুৰ কৰা বস্তুবোৰ পাব নিৰ্মলাৰ ওচৰত ভাল ভাবিছ তই এবাৰ তাইক চুৰণিৰ বদনাম দিব পাৰিলে এইখন ঘৰৰ পৰা নিৰ্মলা নিজে ওলাই যাব আৰু তাৰ পাছত বেচেৰি নিৰ্মলাজনী বাইদেউ আৰু মামাই ইয়াত কি কথা পাতি আছে মাত দিয়ে নেকি নাই কিয় জৰুৰী কথা পাতি থাকিব পাৰে কিন্তু ঘৰত নাপাতি ইয়াত পাতি আছেহি যে নাই মাত দিয়াটো ভাল নহ'ব মই নিজৰ কামত যাওঁ বল এতিয়া সেইটো অপু নহয়নে হয় সি আমাক দেখিছে নেকি মোৰ মতে দেখিছে কিন্তু নেদেখাৰ ভাও ধৰিছে ইয়াৰো পাখি কাটিবৰ হ'ল কি কৰোঁ যোৱাটো ভাল হ'বনে নগ'লে আকৌ এখেতে বেয়া পায় নেকি তোমাৰ হোৱাই নাই নেকি এনেকৈ কি ভাবিছা গা বেয়া লাগিছে মাও ঘৰত নাই এনেকৈ যোৱাটো ভাল হ'ব জানো আমি পাৰ্টিলৈ নাযাওঁ নহয় মন্দিৰলৈহে যাম তথাপি তুমি মাৰ কথা চিন্তা কৰিব নালাগে মাক মই জানো আমি মন্দিৰলৈ যোৱা কথাটো মায়ে ভালহে পাব পেহীকো লৈ যাওঁ নেকি নালাগে পেহীয়ে মন্দিৰৰ চিৰি বগাই এনেই কষ্ট পাই আছে আৰু চিৰি বগাব নালাগে নহ'লে ময়ূৰীক কওঁ ময়ূৰী আকৌ কিয় তাই ভাল পাব নালাগে তাইৰো গা বেয়া তাই অলপ ৰেষ্ট লওক তেনেহ'লে অপু মই অপুক কওঁ তুমি মোক এটা কথা কোৱা মোৰ লগত তোমাৰ অকলে যাবলৈ ইমান ভয় কিয় মই কি বাঘ তোমাক ৰাস্তাত খাই পেলাম মই সেই বুলিনো কেতিয়া ক'লোঁ তেন্তে এবাৰ পেহীক লৈ যাওঁ এবাৰ ময়ূৰীক লৈ যাওঁ আৰু শেষত অপুক লৈ যাওঁ কি এইবোৰ মই অকল তোমাক মন্দিৰত ভগৱানৰ সেৱা ল'বলৈ নিব খোজা নাই তোমাৰ লগতে অলপ সময় অকলে থাকিব খুজিছোঁ আৰু তুমি হ'ব দিয়া নেযাওঁ চৰি আপোনাৰ লগত এদিনেই মন্দিৰলৈ গৈছিলোঁ সেইদিনাই কি হৈছিলে জানেই দেখোন সেইকাৰণে ভয় লাগি আছে আকৌ যদি কিবা অঘটন হয় মোলৈ বেয়া হোৱাটো মানে তোমাৰ কাৰণে অঘটন হ'ব দিয়া নেযাওঁ কিনো সৰু ল'ৰ নিচিনা কৰি আছে বলক মোৰ এক্টিংটো মানে কামত আহিল কাম কৰোঁ নেকি ফাৰ্ষ্ট মাছকে লৈ লওঁ নেকি তাজা তাজা মাছ আজি ভাপত দি ৰান্ধিব লাগিব আলহীয়ে যদি খাই বেয়া পায় মোৰ নামটো কাটি পেলাম আজি বাপেকে আজি
মাছ কিমানকৈ লগাইছে লোকেল নে চালানী লাগিব লোকেল মাছ মানুহ লোকেল মাছো লোকেল খাওঁ খাটি লোকেল লোকেল 420 টকা পুৰাপুৰি 400কৈ ল'ব 10 কিলো লোকেল মাছ দিয়ক কোনো প্ৰয়োজন নাই মামা আপুনি আহিল যে মই পাৰিমতো চাওক না ফাৰ্ষ্ট মাছকে ল'লোঁ আজি মাছ মই ৰান্ধিম কি মস্তিকে ৰান্ধিম চাবচোন পইচা মোক দেচোন কিয় কি কৈছোঁ মই শুনা নাই তই ঐ চালানী মাছ 10 কিলো দে চালানী মামা বিকিদাই বেয়া পাব কোনে কি কৰিব পাৰে মই জানো তই ফুট কিন্তু তোক যাবলৈ কৈছেনে নাই বজাৰ মই কৰিম ৰাতিলৈ কি নাটক হয় চাবি আপুনি ঘৰলৈ যাব নে মোৰ মুখলৈ চাই থাকিব ছাৰ যাওক এতিয়া আটাইতকৈ বেয়া মাছটো উঠাওক বেয়া মাছ উঠাওক কি হ'ল ৰৈ গ'লা যে আহা কিয় নাজানো কিবা দেখোন ভয়হে লাগিছে তোমাৰো যে কথা আৰু মন্দিৰলৈ আহি আকৌ কিহৰ ভয় মন্দিৰৰ ভিতৰত সোমোৱাৰ পিছত অশান্ত মন শান্তহে হয় আহা আৰে কি কৰিছে এৰি দিয়ক না ঐ এৰ আৰে কি কৰিছে এৰি দিয়ক বুলিছো নহয় আৰে কি কৰিছে আৰে এৰক এৰক না কি কৰিছে ঐ আপুনি এৰ 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 এৰক কিবা এটা দে কিবা এটা দে কিবা এটা যা ব'লা পইচা ল'বলৈ ইহঁতবোৰৰ নতুন নতুন ষ্টাইল আহা ভৰিখন বেছিকৈ বিষাইছে নাই একো নাই মই পাৰিম এইখন লোৱা কি কৰিছে এইবোৰ মানুহে দেখিলে কি ক'ব মুখেৰে একো নমতাকৈ মনে মনে আহি থাকা আপুনি সঁচা প্ৰেমৰো উশাহ আছিলে
অকলশৰীয়া বুকুতে মৰুভূৰ মায়া হৈ নাহিবা বুকুলে মোৰ মিছাকৈয়ে। কি বিকি আৰু কাবেৰী মন্দিৰলৈ গৈছে? আপোনাক কোনে ক'লে? দেখিলে আপোনাক সিহঁতে ক'ব পাৰিলে, কিন্তু মোক কোৱাটো সিহঁতে অনুভৱ নকৰিলে। মাহীমাক যে আচলতে আপুনি মোক বুজাব নালাগে, মই বিকিক বুজি পাওঁ। কাবেৰীৰ ৰিজাল্ট বহুত ভাল হোৱাৰ কাৰণে সি আচলতে বহুত এক্সাইটেড হৈ আছে, সেইকাৰণে চাগে মোক ক'বলৈ পাহৰিলে। বাৰু যিয়ে নহওক, মোৰ মনটো কিন্তু আজি বহুত ভাল লাগি আছে। মোৰ বোৱাৰীয়ে ইমান ভাল ৰিজাল্ট কৰিছে। আজি পাৰ্টিত মই সকলোৰে সন্মুখত গৌৰৱ কৰিম। আপুনি টেনশ্যন ল'ব নালাগে, কোনেও পাৰ্টিত আহি বেয়া পাই নাযায়। মই কিন্তু বিৰাট বেয়া পাইছোঁ বাইদেউ। মই এতিয়া ৰাখিছোঁ, পাৰ্টিৰ এৰেঞ্জত লাগো। কি হ'ল তোৰ? মই মামাক বেয়া পাইছোঁ। সুনীলে কি কৰিলে? মই মাছ কিনিবলৈ মাছ বজাৰত সোমালোঁ, পিছে ওলালগৈ মামা। মামাই জোৰ কৰি মোৰ পৰা পইচা বেগ দুটা কাঢ়ি ল'লে। কাঢ়ি কি কৰিলে জানে? মই অৰ্ডাৰ দিয়া লোকেল মাছ কেঞ্চেল কৰি চালানী মাছৰ অৰ্ডাৰ দিলে। হা, আলহীক চালানী মাছ ক'লে বিকিতে ভাল পাব নেকি? কেনেকুৱা ফুটোৱা কাম কৰে নহয়। তেখেতৰ নিজৰ সন্মান নাই বুলি আমাৰ ঘৰখনৰ সন্মান নোহোৱা নহয়তো। মুখেৰে কথা কোৱাৰ আগত তই কোন এবাৰ ভাবি চাবি। চাকৰ তই। চাকৰ হৈ তই মোৰ ভাইটিৰ সন্মান নাই বুলি ক? ইমান সাহস তোৰ? কি হ'লো বাইদেউ? ছাৰ দেখোন মোৰ কমপ্লেইন দিবলৈ আহিছিলে চাগৈ। তই ঠিকেই কৈছ, ই তোৰ সন্মান নাই বুলি কৈছে। ই উৰিছে, বসন্তৰ বতাহ লাগিছে গাত। কিন্তু অপু, বসন্তৰ বতাহটোহে গাত লাগিলে ভাল, ৰোগটো কিন্তু গাত লাগিলে তোৰ শৰীৰটোৱে বৰ কষ্ট পাব। তই যিমানৰ মানুহ সিমানৰহে কথা কবি। দ্বিতীয়বাৰ কথা কোৱাৰ আগতে 100 বাৰ ভাবিবি। তোৰ ভালৰ বাবেই কথা এটা কওঁ, তই কথাই নকবি অ', ফুচি মৰিবি। তইতো নাজানো মই আচলতে কেনেকুৱা বস্তু, জেগাতে নাইকিয়া কৰি পেলাম। ধুবিকা কুত্তা বুলি হিন্দীত এষাৰ কথা আছে নহয়, তোৰ তেনেকুৱাই হ'ব। না ঘৰ কা না খটকা। যা। বজাৰ কৰিলি? মোনা ভৰাই আনিছোঁ। তেখেতৰ নিজৰ সন্মান নাই বুলি আমাৰ ঘৰখনৰ সন্মান নোহোৱা নহয়তো। মুখেৰে কথা কোৱাৰ আগত তই কোন এবাৰ ভাবি চাবি। চাকৰ তই।
ইচ 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 ইচ। বাইদেউৰ স্বৰটো চাগে জোৰকৈ লাগিল ন? বিষাইছে? মোৰ পৰা পলাব নালাগে। বিষাইছে যে মুখখন দেখিয়ে গম পাইছোঁ, কিন্তু স্বৰটোৰ বিষ গালতকৈ বুকুত চাগে বেছিকৈ লাগিলে ন? আয়ো দেহি, চকুকেইটা চাচোন বেচেৰাটোৰ। এনেকৈনো বাইদেৱে চৰিয়াব লাগেনে? আপুনি যাওক, মোক অকণমান সময় অকলে থাকিবলৈ দিয়ক। নিদিম নহয়। মই কেঁচা ঘাট নিমখ সানি ভাল পোৱা মানুহ। তোক কেনেকৈ অকলে থাকিবলৈ দিওঁ কচোন? চাওক মামা, মই কাম কৰা ল'ৰা হ'ব পাৰোঁ, মোক কোনেও কিনি ৰাখা নাই। মই বিকিটাক চব কথা কৈ দিব পাৰোঁ। এবাৰ কৈছাচোন, তাৰ পিছত গম পাবি মই কাক কাক কিনি ৰাখিছোঁ। নিজৰ যদি ভালটো বিচাৰ তেনেহ'লে মোৰ মতে চলিবি, নহ'লেতো অনুমান কৰিব পাৰিছই। যাচোন এতিয়া গাখীৰ দি চাহ দুকাপ বনাগৈ, দুয়োটাই খাওঁ। যা। মন্দিৰত বিকি আৰু কাবেৰী কেনেকৈ আছে জানিবলৈ চাগে মন গৈছে ন? ফোন এটা কৰিবি নেকি? নিজে নকৰে কিয়? ইয়াৰ খংটো বেছি, মেডিচিন খুৱাব লাগিব। লাভ নাই। লাভ নহ'ব। মন্দিৰৰ আশীৰ্বাদ লৈও লাভ নহ'ব। বিপদ তহঁতৰ মূৰত নাচি আছে। তহঁতৰ হাঁহি আৰু বেছি দিন নাথাকে। খুব সোনকালে তহঁতৰ জীৱনলৈ ঘোৰ অন্ধকাৰ আহিব। খুব সোনকালেই তহঁত দুটা আঁতৰ হ'ব লাগিব। ইটোৱে সিটোৰ নাম শুনিবলৈ মন নোহোৱা হ'ব। হেৰি কি বকিছে এইবোৰ? যাওক ইয়াৰ পৰা। মোক খেদিবি, কপালৰ লিখন কেনেকৈ খেদিবি? নোৱাৰিবি তোৰ পত্নীক তোৰ লগত ৰাখিব।